সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ইতিহাস খণ্ডৰ 13 নম্বৰ পাঠ ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ এই পাঠটোৰ পৰা 5টা হোম এছাইনমেণ্ট প্ৰস্তুত কৰা হৈছে। প্ৰথম 3টা হোম এছাইনমেণ্ট তোমালোকৰ সুবিধাৰ কাৰণে আলোচনা কৰা হ'ল। প্ৰথমটো হোম এছাইনমেণ্ট হৈছে কৰ্ণাটকৰ প্ৰথম যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল, ইয়াৰ ফলাফল কি হ'ল। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে পাঠটোৰ 2য় পৃষ্ঠাৰ প্ৰথম খণ্ডটো মই এইখিনি আৰম্ভ কৰি দিছোঁ। সুযোগ সন্ধানী ইংৰাজৰ সৈন্যবাহিনীয়ে 1745 খ্ৰীষ্টাব্দত এইখিনিৰ পৰা আৰম্ভ কৰি কৰ্ণাটকৰ প্ৰথম যুদ্ধ বুলি জনাজাত এইখিনিলৈকে তোমালোকে লিখিবা। হোম এছাইনমেণ্ট 2টো দিয়া হৈছে যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোনবোৰ কাৰ্যকলাপে চিৰাজউদ্দৌলাক অসন্তুষ্ট কৰিছিল। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে পৃষ্ঠা নম্বৰ 108ত থকা এই কথাখিনিৰ পৰা লিখিবা। আলীবৰ্দী খাঁৰ মৃত্যুৰ পিছত চিৰাজউদ্দৌলা বংগৰ নবাব হয়। এইখিনিৰ পৰা আৰম্ভ কৰি তোমালোকে লিখিবা। মই 1, 2, 3, 4 চাৰিটা কাৰণ দি দিছোঁ যে শেষৰ কাৰণটো হৈছে নবাবৰ বিষয়া দেৱান ৰাজবল্লভৰ পুত্ৰ কৃষ্ণদাসক নবাবৰ ইচ্ছাৰ বিৰুদ্ধে ইংৰাজসকলে কলিকতাত আশ্ৰয় দিছিল। এই 4টা কাৰণ, এই 4টা কাৰণ তোমালোকে 1, 2, 3, 4কৈ লিখিবা। 3 নম্বৰ হোম এছাইনমেণ্টটো হৈছে ভাৰতৰ ইতিহাসত পলাচী যুদ্ধৰ গুৰুত্ব বিশ্লেষণ কৰা। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে পৃষ্ঠা নম্বৰ 109ত ইয়াত আছে। তোমালোকক মই চিন দিছোঁ যে সামৰিক দৃষ্টিকোণৰ পৰা পলাচী যুদ্ধক যুদ্ধ বুলি ক'ব নোৱাৰি যদিও এই যুদ্ধই ভাৰতীয় ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। এইখিনিৰ পৰা তোমালোকে মই চিন দিয়ালৈকে আধুনিক যুগৰ সূচনা হৈছিল বুলি গণ্য কৰা হয় এইখিনিলৈকে লিখিলেই হ'ব।